हेलो बंधुসকল কেনে আছে নিশ্চয় ভালে আছে গতিকে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ' যি ভিডিঅ' নেকি আপোনাৰ চৰিত্ৰটো সলনি কৰিব পাৰে তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ উপদেশ বাণী খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব অহংকাৰ নকৰিবা পতন হ'ব কাকো ঘৃণা নকৰিবা নিজেই ঘৃণিত হ'বা কাৰো অন্তৰত আঘাত নিদিবা ভগৱানে কষ্ট পাব ফাঁকি নিদিবা নিজেই ফাঁকত পৰিবা মিছা কথা নকবা অবিশ্বাসৰ পাত্ৰ হবা কাকো সন্দেহ নকৰিবা অশান্তি আহিব আত্মগৌৰৱ নকৰিবা মনোমালিন্য হ'ব বাজে কথা নকবা মন চঞ্চল হ'ব যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা মানি নচলে সেই ল'ৰা ছোৱালী সকল বিপদত পৰে গতিকে আজি ইমানেই গতিকে আহক এনেকুৱা মহান ব্যক্তিসকলৰ এনেকুৱা উপদেশ আৰু তেওঁলোকৰ মহান বাণী শুনিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি ইমানেই ধন্যবাদ।